আমি এতিয়া নাড়ী শুদ্ধি বা অনুলোম বিলোম এই প্ৰাণায়ামৰ অভ্যাস কৰিম। এই প্ৰাণায়াম অভ্যাস কৰিলে আমাৰ জানো আমি সকলোৱে লাভদায়ক হয়। এই প্ৰাণায়াম কৰিলে আমাৰ কিনো লাভদায়ক হয়। এই প্ৰাণায়ামে আমাৰ দেহৰ সকলো সন্তোলিত কৰি সুস্থিৰ কৰে, শৰীৰৰ শক্তি যোগায় আৰু নাড়ী শোধন কৰে, মানসিক বিষাদ দূৰ কৰে আৰু মনোযোগ বঢ়ায়, কফজনিত ৰোগ দূৰ হয়, উচ্চ ৰক্তচাপ আৰু যিকোনো মানসিক ৰোগৰ বাবে অতি লাভদায়ক। প্ৰথম অভ্যাস কৰা ব্যক্তিয়ে 1:2 অভ্যাস কৰিব লাগে আৰু উশাহ লাহে লাহে গভীৰভাৱে ল'ব লাগে আৰু এৰিব লাগে। খৰতকীয়াকৈ এই প্ৰাণায়াম অভ্যাস কৰিব নালাগে। যিমান সম্ভৱ আমি দীঘলীয়া অৱস্থাত এই অনুলোম বিলোম আমি অভ্যাস কৰিলে আমাৰ কাৰণে যথেষ্ট লাভদায়ক হয়। এতিয়া আমি অভ্যাসটো কেনেকৈ কৰিম? প্ৰথমতে যিকোনো এটা ধ্যানাত্মক আসনত বহি ল'ব লাগে। চকু বন্ধ কৰি ৰাজহাড় পোন কৰি বহি ল'ব লাগিব। শৰীৰ শিথিল কৰি গভীৰভাৱে উশাহ ল'ব লাগিব। বাওঁ হাতত জ্ঞান মুদ্ৰা বা ধ্যান মুদ্ৰা বা দ্ৰোণ মুদ্ৰা ৰাখিব পাৰি, কিন্তু বিশেষকৈ আমি ধ্যান মুদ্ৰা ৰাখিলে যথেষ্ট লাভদায়ক হয়। আৰু বাওঁ হাতৰ ওপৰত ৰাখিব লাগিব। সোঁ হাতত নাসাগ্ৰ মুদ্ৰা বা প্ৰণৱ মুদ্ৰা আমি ল'ব পাৰোঁ। এতিয়া আমি অনামিকা বা কনিষ্ঠ বুঢ়া আঙুলিৰে তৰ্জনী আঙুলি আমি কি কৰি ল'ব লাগিব? ভাঁজ কৰি ল'ব লাগিব আৰু বুঢ়া আঙুলিৰে সোঁ নাকৰ বিন্ধা বন্ধ কৰি ল'ব। এই আপোনালোকে দেখিছে এতিয়া এই নাসাগ্ৰ মুদ্ৰা বা প্ৰণৱ মুদ্ৰাৰে সোঁ নাকৰ বিন্ধা বন্ধ কৰি লৈছে। সোঁ নাকৰ বিন্ধা বন্ধ কৰি লোৱাৰ পিছত পোনপ্ৰথমে আমি কি কৰিব লাগিব? পোনপ্ৰথমে আমি কি কৰিব লাগিব? বাওঁ নাকৰ বিন্ধাৰে লাহে লাহে উশাহ ল'ব লাগে। যিমান সম্ভৱ দীঘলকৈ উশাহ ল'বলৈ যত্ন কৰিব লাগে। বাওঁ নাকেৰে উশাহ লোৱাৰ পিছত আমি লাহে লাহে অনামিকা আঙুলিৰে সোঁ নাকৰ বিন্ধা খুলি আমি বুঢ়া আঙুলিৰে লাহে লাহে সম্পূৰ্ণ উশাহ সোঁ নাকৰ বিন্ধাৰে উশাহ এৰি দিব লাগিব। সোঁ নাকৰ বিন্ধাৰে উশাহ এৰাৰ পিছত পুনৰ সোঁ নাকৰ বিন্ধাৰে আকৌ উশাহ ল'ব লাগিব। লাহে লাহে পুনৰ সোঁ নাকৰ বিন্ধাৰে উশাহ ল'ব। সোঁ নাকৰ বিন্ধাৰে উশাহ লোৱাৰ পিছত পুনৰ বাওঁ নাকৰ বিন্ধাৰে উশাহ এৰিব লাগিব। ঠিক তেনেকৈ আমি চক্ৰাৱৰ্তন কৰি থাকিব লাগে। বাওঁ নাকৰ বিন্ধাৰে উশাহ ল'লে সোঁ নাকৰ বিন্ধাৰে উশাহ এৰিব লাগে। পুনৰ সোঁ নাকৰ বিন্ধাৰে উশাহ লৈ বাওঁ নাকৰ বিন্ধাৰে উশাহ এৰিব লাগে। ঠিক তেনেকৈ আমি এই চক্ৰাৱৰ্তন কৰি থাকিব লাগে। বাওঁ নাক ল'লে সোঁ নাকৰ বিন্ধাৰে এৰিব, সোঁ নাক ল'লে বাওঁ নাকৰ বিন্ধাৰে এৰিব। যিমানখিনি সম্ভৱ আপুনি কৰি থাকিব পাৰে, ঠিক সিমানখিনি সময় আমি এনেকৈ কৰি থাকিব লাগে। কৰি থকা অৱস্থাত যদি কোনো ধৰণৰ ভাগৰ অনুভৱ হয়, তেনেহ'লে বাওঁ নাকৰ বিন্ধাৰেহে উশাহ এৰি এৰি হাত তলত ৰাখিব লাগে।